নমস্কাৰ মই Rumi Closet আকৌ পুনৰবাৰৰ কাৰণে এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ভিডিঅ'টো সকলোৱে চাব বুলি নিশ্চয় আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ পছন্দ হয় তেনেহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ গতিকে আহকচোন আজি মই কি কাপোৰ লৈ আহিছোঁ চাওঁ প্ৰথমতে আপোনালোকক দেখাম মিক্স পাটৰ হেভি যোৰা এটা দেখাইছোঁ মিক্স পাটৰ হেভি যোৰা এটা দেখাইছোঁ আপোনালোকে এয়া চাওক এইটো আপোনাৰ কলপতীয়া কালাৰৰ আপোনাৰ চাওক এইটো আপোনাৰ একদম কালাৰিং গুণত আছে এতিয়া কালাৰিং গুণত কাম কৰা আছে এইটো চাওক আপোনাৰ কলপতীয়া হেৰি বটল গ্ৰীণত আপোনাৰ বটল গ্ৰীণৰ গুণা সূতাই আছে এইটো চাওক এই মাজত এইটো আছে আৰু ইয়াতে এইটো আপোনাৰ আঁচলটো এয়া এইটো আঁচলটো এই আঁচলটো হৈছে ইমান ডাঙৰ আঁচলটো বুলি ক'বলৈ নাই মানে গোটেই কাপোৰযোৰতে মানে ফুল আছে তথাপিও এইটো হৈছে আঁচলটো আপোনাৰ এয়া বগা সূতা আৰু মানে যিটো কাপোৰৰ কালাৰ সেই কালাৰ গুণাটোৱে দিয়া আছে এইটো চাওক এইটো আঁচলটো আৰু ইয়াতে এইটো এটা ডিজাইন এইটো এটা দুটা ডিজাইন আৰু ইয়াত আকৌ এটা আছে তিনিটা ডিজাইন এইটো মাজত এইটো এটা ডিজাইনতো আছে চাওক এইটো এটা ডিজাইনত আছে আৰু সেয়া এই তিনিটা ডিজাইনত কাম কৰা আছে এইটো কাপোৰযোৰা চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ এইটো কালাৰিং গুণত আছে মিক্স পাটৰ যোৰা এতিয়া আপোনালোকৰ বিয়া বাৰুবিলাক আহি আছে আপোনালোকক যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু মোক হোৱাটছআপ কৰিব আৰু এইটো হৈছে 6টা ছাইড পাৰি এখন চাদৰ এখন হৈছে চাদৰ এখন মেখেলা 42 পান্না আছে আৰু আপোনাৰ আঁঠুৰ ওপৰলৈকে ফুল আছে গতিকে এইটো যোৰা চাওক কালাৰটো খুবেই ধুনীয়া এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচটো এতিয়া আজিকালি এয়া কাপোৰত আপোনাৰ হাত দীঘল কৰি চিলাই পিন্ধে গতিকে এইযোৰ কাপোৰযোৰ চিলাই কৰি লোৱাৰ পিছত বহুত ধুনীয়া লাগিব এইটো হাতত এটা ডাঙৰ পাৰি দিয়া আছে গতিকে এইটো হৈছে ব্লাউজৰ পিচটো এইটো আপোনালোকৰ পচন্দ যোৰাৰ ভিতৰত যদি পৰে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু মোক জনাব এইটো যোৰা আজি আমাৰ পৰা ল'ব পাৰিব 2000 অনলি আজি আমাৰ পৰা পাই আছে এইযোৰ কাপোৰ ইয়াৰ তাৰপিছতে ছুপাৰ কটনৰ যোৰা এটা দেখাওঁ ছুপাৰ কটনৰ কালাৰিং গুণাতে দেখাইছোঁ এইটো চাওক ছুপাৰ কটনৰ আপোনাৰ ৰাণী পিংকত আছে আপোনাৰ ৰাণী কালাৰৰ গুণা দিয়াই আছে আৰু বগা সূতা দিয়া আছে এইটো চাওক এইটো কিমান ধুনীয়া যোৰা এইটো আঁচলটো হৈছে এইটো কালাৰিং গুণা কাপোৰ কিন্তু এইটো আপোনাৰ ছুপাৰ কটনত আছে এইযোৰ কাপোৰ আপুনি পিন্ধি খুবেই ভাল পাব বহুত ছফ্ট কোৱালিটি আপোনাৰ চাওক এই মোহাৰি কৰি দিলেও আপোনাৰ সেই একেই হৈ থাকে একোৱে মানে অসুবিধা নাপাব এইযোৰ কাপোৰ খুবেই ভাল পাব আপোনালোকে ইয়াৰে এইটো হৈছে 6টা ছাইড পাৰি ছাইড পাৰিকেইটাও খুবেই ধুনীয়া এইখন হৈছে চাদৰ পচন্দ যোৰাৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট মাৰি ৰাখিব আপোনালোকে এইখন চাদৰ ইয়াৰে এইখন মেখেলা এইখন মেখেলাও চাওক আঁঠুৰ ওপৰলৈকে আছে 42 পান্নাই এইকক খুবেই ধুনীয়া লাগিছে চাওক এইটো যোৰা আৰু ইয়াৰে এই ব্লাউজৰ পিচটো চাওক আপোনাৰ মানে গুণাত আপোনাৰ বগা সূতা দি কাম কৰা আছে ব্লাউজৰ পিচটো এইটো চাওক ধুনীয়া লাগিছে আৰু লগতে এটা ছাইড পাৰি আছে এইযোৰ গোটেই ব্লাউজটোৰ সৈতে চিলাই কৰি পিন্ধিলেও খুবেই ধুনীয়া লাগিব
এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব আপুনি 1200 অনলি 1200 টকা মাত্ৰ আৰু এটা দেখাম আৰু এটা আছে এইটো जो আপোনাৰ মা সাইজ সূতা কাপোৰ এইটো যোৰা চাওক এইটো আপোনাৰ তিনটা কালাৰত আছে এইটো আপোনাৰ মেৰুন কালাৰত কাপোৰযোৰ তাত ইয়াত আপোনাৰ ফিক্স পাৰি আছে কিন্তু দেই ইয়াত কোনো পাৰিটো এক্সট্ৰাকৈ লগোৱা নাই এইটো ফিক্স পাৰি যোৰা এইটো বগা সূতা আৰু ৰঙা সূতা আৰু গ্ৰীণ কালাৰত আছে এই তিনটা কালাৰত আছে এইটো যোৰা চাওক ফিক্স পাৰিত আছে আপোনালোকে এইটো যোৰাও পিন্ধিবলৈ বহুত ভাল পাব আৰু ইয়াতে এটা আচলটো হৈছে এইটো আৰু ইয়াত দহি কৰাই আছে দহিটো আপোনালোকে চিন্তা কৰিবই নালাগে দহিটো আপোনালোকে ইয়াতে ফিক্স হৈ আছে গতিকে আপোনালোকৰ এইটো যোৰা নিশ্চয় পচন্দ হ'ব গতিকে আপোনালোকে এনেকুৱা এটা যোৰা যদি পচন্দ হয় তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব এইখন হৈছে চাদৰ এখন মেখেলা চাওকচোন ওপৰলৈকে আছে একেবাৰে কোচত মানে হেৰিয়ৰলৈকে আছে সোমোৱালৈকে আছে এইটো এইখন মেখেলাখনো বহুত আহল বহল এইখন মেখেলা বোৱা কাপোৰৰ এইটোতো ৰং যোৱা কোনো কথাই নাই গতিকে পিন্ধিও আৰাম পাব গতিকে আপোনালোকে লাগিলে ল'ব পাৰিব এইটো ব্লাউজৰ পিচটো এইটো ব্লাউজৰ পিচটো ইয়াতে এই পটিটো ডাঙৰেই দিয়া আছে কিন্তু পটিটো খোলা আছে গতিকে এইটো আপোনালোকে চিলাওঁতে লগাই দিব আপোনালোকে ৰাখিব পাৰিব এইটো যোৰা আমাৰ পৰা আপোনালোকে ল'ব পাৰিব 700 টকা অনলি 700 টকা মাত্ৰ এইযোৰ কাপোৰত আৰু ইয়াৰে আৰু এটা এইটো দেখাইছোঁ আপোনাৰ কটনৰ যোৰা এইটো এটা কটনৰ এইটো আপোনালোকে আপোনাৰ ঘৰত পিন্ধিবৰ কাৰণে খুবেই ভাল নতুন কইনাই আপোনালোকে ঘৰততো আৰু এইবিলাক কাপোৰেই পিন্ধিব গতিকে এইটো যোৰা আপোনালোকে ঘৰত পিন্ধিবৰ কাৰণে আপোনালোকে ৰাখিব পাৰিব এইটো হৈছে আচলটো এইটো আৰু ইয়াৰ মাজত এইটো আপোনাৰ পাৰপিন লগোৱাই আছে এইটো ছাইডত আপোনাৰ পাৰপিন লগোৱা আছে আৰু এই মাজত সৰু সৰুকৈ এনেকৈ ফুল দিয়া আছে এইখন হৈছে চাদৰ আৰু এয়া মেখেলাতে আছে আপোনাৰ ব্লাউজৰ পিচটো গতিকে এইটো এনেকুৱা কম ৰেঞ্জৰ কাপোৰবিলাকৰ সাধাৰণতে ব্লাউজ নিচিলায় গতিকে ইয়াৰ লগত মিলাই পেলাই এটা ব্লাউজ কিনি ল'লেও মানে আপোনালোকে পিন্ধিব পাৰিব এইখন মেখেলাখনো এইবিলাক কম প্ৰাইজৰ যদিও মেখেলাখনৰ ফুলবিলাকো অকণ ওপৰলৈকে আছে গতিকে এইটো যোৰাও আপোনালোকে পচন্দ যোৰাৰ ভিতৰত পৰিলে ৰাখিব পাৰিব এইটো যোৰা আমাৰ পৰা আপোনালোকে ল'ব পাৰিব 450 অনলি শ্বিপিংটো আপোনালোকে চিন্তা কৰিব নালাগে গতিকে যদি পচন্দ যোৱাৰ ভিতৰত পৰে আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু দেখাইছোঁ পিয়ৰ কটনৰ যোৰা দেখাওঁ পিয়ৰ কটনৰ যোৰা এইটো যোৰা চাওক ইয়াৰে কিন্তু ব্লাউজ পিচটো এইটো যোৰা চাওক এইটো একদম পিয়ৰ কটনৰ গৰম কি ঠাণ্ডা কি সকলো ছিজনতে আপোনালোকে পিন্ধিব পাৰিব গতিকে এইটো এটা যোৰা আপোনালোকৰ ঘৰত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া লাগিব গতিকে এইখন চাদৰ এইখন হৈছে মেখেলা ইয়াতে মেখেলা আছে আৰু ইয়াতে মানে ব্লাউজৰ পিচটো ইয়াতে দিয়া আছে বহুত বহলকৈ আছে মানে একেলগে দিয়া আছে এইটো যোৰা আমাৰ পৰা আপোনালোকে ল'ব পাৰিব 450 অনলি 450 টকা মাত্ৰ ল'ব পাৰিব আৰু এটা দেখাইছোঁ এইটো এটা চাওক এইটো এটা যোৰা চাওক
কালাৰ বেলেগ বেলেগ পাব এইটো এটা কটনৰ যোৰা এইটো কোনো ভেজাল নাইকিয়া এইটো কাপোৰ পিন্ধি খুব ভাল লাগে গতিকে আপোনালোকে ল'ব পাৰিব এইটো আচলত এনেকৈ আছে আৰু মাজত এনেকৈ সৰু সৰুকৈ ফুল আছে এইখন হৈছে চাদৰ আৰু ইয়াৰ এইখন হৈছে মেখেলা এই মেখেলা আৰু ব্লাউজৰ পিচটো ইয়াতে আছে গতিকে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 450 অনলি গতিকে এতিয়া আহক আৰু দুখনমান চাদৰ দেখাওঁ এইটো চাদৰ দেখাইছোঁ এইখন চাদৰ এইটো চাওক এইটো পিয়ৰ কটনৰ চাদৰ এইখন চাদৰ চাওক এয়া ছাইডত এটা পাৰি আছে আৰু মানে আৰু এইটো কাণত অকণমান একে ছাইডত আৰু হেৰি আছে উকা পাৰি এটা দিয়া আছে আৰু ইয়াত আচলত ফুল এটা বাছি দিয়া আছে গতিকে এনেকুৱা চাদৰ এয়া আপোনালোকে এইখিনিও এইখনো বহুত আহল বহল দীঘল শকত ক্ষীণ সকলোৰে কাৰণে ভাল এইটো আপোনালোকৰ বয়সস্থ মানুহেটোতো এইবিলাক চাদৰ খুবেই ভাল পায় তথাপিও আমাৰ কাৰণেও নামঘৰ চামঘৰৰ কাৰণে ল'বলৈ খুবেই ধুনীয়া গতিকে এনেকুৱা চাদৰ যদি আপোনালোকে লয় কিন্তু ইয়াৰ আকৌ আপোনালোকৰ দুখন চাদৰ ল'লেহে কিন্তু আপোনালোকে শ্বিপিং ফ্ৰী পাব গতিকে এখন চাদৰত কিন্তু আপোনালোকে শ্বিপিং ফ্ৰী নাপাব গতিকে এইখন চাদৰ চাওক এয়া চাদৰ আপোনাৰ 300 অনলি 300 আনে ইয়াৰে এইটো এটা কালাৰ এইটো আছে একেই আৰু ইয়াত এয়া খুলি নেদেখাওঁ এইটো আছে আপোনাৰ পাৰ্পল কালাৰত আছে এইটো পাৰ্পল কালাৰত আছে এইটো তাৰপিছতে ইয়াৰে মানে আৰু আছে মই গতিকে এইখিনি দেখাইছোঁ আজি আৰু এইটো আপোনালোকে ঘৰত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া এইটো পিয়ৰ মাছাইজ সূতা চাদৰ গতিকে ইয়াৰ এইখনৰ হৈছে আপোনাৰ মূল্য আপোনাৰ 180 অনলি গতিকে চাদৰ যদি আপোনালোকে দুখন লয় তেনেহ'লে শ্বিপিং ফ্ৰী পাব এয়া গতিকে এনেকুৱা চাদৰ এভেইলেবল আছে গতিকে আপোনালোকক যেনেকুৱা লাগে আমি দিব পাৰিম গতিকে আজি মই আপোনালোকৰ ওচৰত ইমানখিনিয়ে কাপোৰ দেখাইছোঁ গতিকে ইয়াতে যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে তেন্তেহ'লে আপোনালোকে মোক নিশ্চয় কণ্টেক্ট কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ পোনপটীয়াকৈ প্ৰথমতে দেখা পাব গতিকে আহক আজি ইয়াতে সমাপ্ত কৰিছোঁ নমস্কাৰ